दुर्गा पूजार पोनप्रथमे मैं शुभेच्छा जाचिছোঁ মানে অসম লগতে আমাৰ বিটিআৰৰ সমূহ ৰাইজ লৈ আমাৰ বিশেষকৈ এইবেলি বিটিআৰত দুৰ্গা পূজা উলহ মালৰে উদযাপন কৰি আছে ৰাইজে। আমি ভাল পাইছোঁ। বিভিন্ন ঠাইত আমি পৰিভ্ৰমণ কৰি আছোঁ। বিভিন্ন গাঁও ভূঞে চহৰে এইবিলাক প্ৰগ্ৰামটো ধুনীয়াকৈ দুৰ্গা পূজাৰ মানে যি আয়োজনটো আমাৰ আয়োজক সমিতিয়ে ৰিচেপশ্যন কমিটিয়ে ভালকৈ কৰিছে। সমূহ মানে ভক্তজনলৈ মোৰ পৰা তথা আমাৰ বিটিআৰ কাউন্সিলৰ পৰা পোনপ্ৰথমে শুভেচ্ছা যাচিছোঁ। আৰু ইয়াত আজি স্পেচিয়েলি কোকৰাঝাৰ জিলাৰ হৰিণাগুৰি এটি মানে পিছপৰা গাঁও, যি গাঁৱত আপোনালোকে দেখি আছে, এই পিছপৰা গাঁৱত মানে আজি আমাৰ হৰিণাগুৰি ৰাইজে ইয়াত এটি দুৰ্গা মন্দিৰ আছে। এই দুৰ্গা মন্দিৰত আজি প্ৰায় 7 দিন মানে নৱৰথা বুলি কয় আমাৰ গোৰ্খা সম্প্ৰদায়সকলে। তো ইয়াত প্ৰায় আজি 7 দিন ইয়াতে প্ৰগ্ৰাম আৰম্ভ কৰি আছে আৰু 2-3 দিন দশমীলৈকে ইয়াত প্ৰগ্ৰামটো থাকিব। তো আজি সপ্তমী দিন, এই সপ্তমী দিনত মানে বিশেষ এটা প্ৰগ্ৰামটো তেখেতসকলে মোক দিছিল। তো এই প্ৰগ্ৰামত ইয়াত মই উপস্থিত হৈছোঁ। তেখেতসকলে এই গাঁওটো এটা মানে ৰেলী এটা শোভাযাত্ৰা কৰি আছে, মানে শান্তিৰ বাবে, বিশ্ব শান্তিৰ বাবে, বিটিআৰৰ শান্তিৰ বাবে। আমিও ভাবিছোঁ বিটিআৰটো এটা শান্তিৰ পৰিৱেশ, এটা বিটিআৰ একৰ্ড হোৱাৰ পিছত যি ঘূৰি আহিছে এই শান্তিটো মানে বাহাল থাকে, যাতে কোনো ইয়াত দুষ্ট চক্ৰই অশান্তি আনিব নোৱাৰে। তাৰ কাৰণে ৰাইজেও এই সহযোগটো চৰকাৰৰ আহ্বানত সঁহাৰি জনাই দুৰ্গা মাতাৰ আশীৰ্বাদটো লৈ যাতে বিটিআৰটো আগন্তুক দিনত শান্তিৰ ৰূপে আগবাঢ়ি বিটিআৰটো ডেভেলপ হয়। আৰু মই ৰাইজৰ লগত অলপ মত বিনিময় কৰিছোঁ। বিশেষকৈ ইমান দিন পিছ পৰি থাকিলেও আমাৰ বিটিআৰ হোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰৰ চিফ হোৱাৰ পিছত এই হৰিণাগুৰিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানটো এতিয়া গঢ়ি তুলিব। ইয়াত আপোনালোকে গম পায় মানে কোকৰাঝাৰ যি কলেজটো আমি কোকৰাঝাৰ ইউনিভাৰ্চিটি হিচাপে এই হৰিণাগুৰি গাঁৱত স্থাপন কৰিবলৈ গৈ আছোঁ। আৰু এই বাউসুংগুৰি সমষ্টিৰ ভিতৰতে অলপ আগত ইয়াত আমাৰ বিশেষকৈ আমাৰ MCLA আৰু EM সকলৰ যি বাছ ষ্টেণ্ড টাৱাৰ, MCLA টাৱাৰ, EM টাৱাৰ, এটি ইয়াত অনুষ্ঠান হ'ব, ইয়াত গঢ়ি তুলিব। আৰু ইয়াত বাউসুংগুৰি এটা ফেষ্টিভেল আমাৰ এই সমষ্টিতে ভালকৈ হয়। তো মই বিচাৰোঁ ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, বহুত জাতি জনগোষ্ঠী ইয়াতে গোৰ্খা মাত্ৰ নহয়, গোৰ্খা আছে, বড়ো আছে, ৰাভা আছে, ৰাজবংশী, বেংগলী, অসমীয়া, মাইনৰিটি, ইয়াত যিমান বিটিআৰৰ জনগোষ্ঠী আছে সকলো জনগোষ্ঠীয়ে এই এৰিয়াত বসবাস কৰে। সকলোৱে সমিল মিলৰ প্ৰীতিৰ জৰিয়ে এই ঠাইটো উন্নয়নৰ কাৰণে আগবাঢ়িব। আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ ফালৰ পৰা আমি সদায় তেখেতসকলৰ লগত থাকি এই ঠাইটো আগবঢ়াবলৈ বা উন্নয়ন কৰিবলৈ আমি চেষ্টা কৰিম।